নমস্কাৰ। কথামালিতা ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত মদ ভাগৱত গীতাৰ 10টা উপদেশ তুলি ধৰিব বিচাৰিছোঁ আৰু 10 নম্বৰৰ পৰা 1 নম্বৰলৈকে মই উপদেশবিলাক কৈ যাম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কিয়নো মানুহৰ জীৱনত কোনোবা নহয় কোনোবা সময়ত সৰুতকৈ সৰু আৰু ডাঙৰতকৈ ডাঙৰ সমস্যা বা বেয়া পৰিস্থিতিৰ লগত মুখামুখি হ'ব লগা হয়। সি লাগিলে যিমানেই ধনী হওক বা যিমানেই দুখীয়া হওক, তেতিয়া ভাগৱত গীতাৰ এই 10টা উপদেশে আপোনাৰ বা মোৰ বহুত কামত আহিব। গীতাৰ উপদেশ 10। আশ্বামেভ ভুক্তব্যম কৃতম কৰম শুভাশুভম। অৰ্থাৎ আপুনি যেনেকুৱা কৰ্ম কৰিছে তাৰ ফল নিশ্চিত। যদি ভাল কৰ্ম কৰিছে ভাল ফল আৰু বেয়া কৰ্ম কৰিলে বেয়া ফল। আপুনি যদি ভাল কৰ্ম কৰিছে বা ভাল কাম কৰিছে, তেন্তে পৰিস্থিতি আৰু প্ৰকৃতিয়ে আপোনাক যেনেকৈ হ'লেও সহায় কৰিব। আনহাতে আপুনি যদি বেয়া কাম কৰিছে, আনে নেদেখাকৈও যদি আপুনি বেয়া কাম কৰিছে, লুকাই চুৰি কৰি যদি আপুনি বেয়া কাম কৰিছে, তেতিয়াও ইয়াৰ ফল ভুগিবই লাগিব। এয়া হৈছে প্ৰকৃতিৰ অটল নিয়ম। গীতাৰ বাণী 9। যি আপোনাৰ লগত অধৰ্ম কৰিছে, পাপ কৰিছে, ঠগ প্ৰবঞ্চনা কৰিছে, তেওঁক দণ্ড নিশ্চিত কৰক। যদি আপুনি তেওঁৰ একো ব্যৱস্থা নলয়, তেন্তে আপোনাক আৰু অন্যায় কৰিব। মহাভাৰতৰ যুদ্ধত অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল, মই তেওঁলোকৰ লগত যুদ্ধ কেনেকৈ কৰিম? সকলোখিনি মোৰ আত্মীয়, কোনোবাই ককাই, কোনোবা ভাই, কোনোবা গুৰু, কোনোবা ককা। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, তুমি যাক তেনেকৈ কৈছা, যাক তেনেকৈ ভাবিছা, সকলোখিনি অধৰ্মী, পাপী। তেওঁলোক অধৰ্মৰ পক্ষত থিয় দিছে। যদি তুমি যুদ্ধ নকৰা, তেন্তে সমাজত আৰু পাপী অধৰ্মীৰ সংখ্যা বাঢ়িব। বন্ধু, আপোনাক অন্যায় কৰাজনক উচিত সময়ত যদি প্ৰত্যুত্তৰ নিদিয়া, তেন্তে আপোনাক আৰু দুৰ্বল বনাই দিব। বন্ধুসকল, যদি কলিযুগত সুখ শান্তিৰে থাকিব বিচাৰা, তেন্তে আপোনাৰ ৰক্ষক আপুনি নিজেই হ'ব লাগিব। গীতাৰ বাণী 8। এলেহুৱা মানুহে কেতিয়াও জীৱনত প্ৰাপ্য নাপায়। বেছিভাগ মানুহেই কেৱল কৰিম কৰিম বুলিয়েই থাকি যায়। জীৱনত বহুত কিবা কিবি বিচাৰে, কিন্তু নিজৰ কৰ্তব্য, নিজৰ কৰ্ম কৰিবলৈ পাহৰি যায়। কঠোৰ সাধনা, পৰিশ্ৰম কৰিবলৈ এৰি দিয়ে। যদি জীৱনত কিবা পাবলৈ ইচ্ছা আছে, তেন্তে এলেহুৱা স্বভাৱ পৰিত্যাগ কৰিব লাগিব। যদি জীৱনত এলাহ বেছি, তেন্তে একো পোৱা নাযায়, বৰঞ্চ থকাখিনিও হেৰুওৱা হয়। গীতাৰ বাণী 7। আপুনি সংসাৰত যিমান প্ৰেম বিলাব, সিমানেই যন্ত্ৰণা আৰু দুখ অনুভৱ কৰিব লাগিব। সেইবাবে প্ৰয়োজনতকৈ বেছি প্ৰেম বিলাবলৈ কেতিয়াও নাযাব। গীতাৰ বাণী 6। যি মানুহৰ কথাই কথাই খং উঠে, সেই মানুহৰ জীৱনত সুখ আৰু শান্তি কেতিয়াও নাহে। গীতাৰ বাণী 5। আপোনাৰ দুখৰ সময়ত, বিপদৰ সময়ত যিয়ে আপোনাক সংগ দিয়ে, তেওঁৱে আপোনাৰ নিজৰ। বাকী সকলো সুবিধাবাদী নাটক কৰা মানুহ। বহুত ডাঙৰ ডাঙৰ কথা কয়, কেৱল স্বাৰ্থৰ কাৰণে। যিদিনা আপোনাৰ বিপদ আহিব, সেইদিনাই ওলাই পৰিব আপোনাৰ প্ৰকৃত বন্ধু বা আত্মীয় কোন। গীতাৰ বাণী 4। যাক আপুনি আটাইতকৈ বেছি গুৰুত্ব দিব, তেওঁ আপোনাক কেতিয়াও সিমান গুৰুত্ব নিদিয়ে। আনক সন্মান কৰাটো, গুৰুত্ব দিয়াটো ভাল কথা, কিন্তু প্ৰয়োজনতকৈ বেছি সন্মান দিলে আপোনাৰ সন্মান তল পৰি যাব। সেইবাবে কেতিয়াও প্ৰয়োজনতকৈ বেছি কাৰোবাক গুৰুত্ব বা সন্মান দিব নালাগে। গীতাৰ বাণী 3। কোনো লোককেই চকু মুদি বিশ্বাস নকৰিব। গীতাৰ বাণী 2। জীৱনত সদায় হাই কাজিয়া, মাৰপিট আদিৰ পৰা আঁতৰি থাকিব লাগে, কিন্তু যেতিয়া আপোনাৰ মান সন্মান, চৰিত্ৰ আৰু অধিকাৰৰ প্ৰশ্ন আহে, তেতিয়া যুঁজিবও লাগিব। অৰ্জুনো মহাভাৰতৰ যুদ্ধ কৰিবলৈ সন্মত নাছিল, কিন্তু শ্ৰীকৃষ্ণই তেতিয়া কৈছিল, এই যুদ্ধ হাই কাজিয়াৰ বাবে নহয়। যিদৰে কৌৰৱে পাণ্ডৱক অন্যায়ভাৱে বনবাস দিছিল,
ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিছিল। বেজীৰ আগত লাগি অহা মাটিকণো নিদিওঁ বুলি কৈছিল। ইয়াত মান সন্মান চৰিত্ৰ অধিকাৰৰ প্ৰশ্ন আছে। সেইবাবেই তুমি যুদ্ধ কৰিব লাগিব। তোমাৰ প্ৰাপ্য তুমি ল'বই লাগিব। গীতাৰ বাণী 1। যি মানুহে সময়মতে কাম বা কৰ্তব্য নকৰে গোটেই জীৱন অন্ধকাৰলৈ পৰিণত হয়। সময়েই জীৱন আৰু জীৱনেই সময়। সেইবাবে সময় নষ্ট নকৰি সময়মতে কৰ্ম কৰিলে জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰে। সেইবাবেই কৈছে কৰ্মই ধৰ্ম। বন্ধুসকল, আজিৰ মোৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে। মই যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। আজিলৈ আহোঁ। ধন্যবাদ।